Question number 1. Which is the least populous state in India? ভাৰতৰ আটাইতকৈ কম জনবসতিপূৰ্ণ ৰাজ্য কোনখন? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ছিকিম। Question number 2. Who was the temporary president of the Constituent Assembly? সংবিধান সভাৰ অস্থায়ী সভাপতি কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি সচিদানন্দ সিনহা। Question number 3. Which Ahom king was known as ভগনীয়া ৰজা? কোনজন আহোম ৰজাক ভগনীয়া ৰজা বুলি জনা গৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি জয়ধ্বজ সিংহ। Question number 4. Who was known as the Nightingale of India? ভাৰতৰ নাইটিংগেল হিচাপে কাক জনা গৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ সৰোজিনী নাইডু। Question number 5. When did Mahatma Gandhi return to India? মহাত্মা গান্ধী কেতিয়া ভাৰতলৈ উভতি আহিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ 1915 চনত। Question number 6. What is the name of the largest rainforest in the world? পৃথিৱীৰ সৰ্ববৃহৎ বৰ্ষাৰণ্যৰ নাম কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ আমাজন বৰ্ষাৰণ্য, আমাজন ৰেইনফৰেষ্ট। Question number 7. Which of the following Himalayan regions is called Shivalik? নিম্নলিখিত কোনটো হিমালয় অঞ্চলক শিৱালিক বুলি কোৱা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি আউটাৰ হিমালয়াছ অৰ্থাৎ বৰ্হি হিমালয়। Question number 8. The largest public sector undertaking in the country is? দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হৈছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ৰেলৱেজ। Question number 9. The study of heavenly bodies is known as? আকাশৰ বস্তুবোৰৰ অধ্যয়নক কোৱা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি এষ্ট্ৰনমি অৰ্থাৎ জ্যোতিৰ্বিজ্ঞান। Question number 10. Where is the headquarters of UNICEF? ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত আছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ নিউয়ৰ্ক। Question number 11. The international boundary line between France and Germany is known as? ফ্ৰান্স আৰু জাৰ্মানীৰ মাজৰ আন্তৰ্জাতিক সীমাৰেখাক কোৱা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ মেজিনট লাইন। Question number 12. What is the national animal of Bangladesh? বাংলাদেশৰ ৰাষ্ট্ৰীয় প্ৰাণী কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি ৰয়েল বেংগল টাইগাৰ। Question number 13. Which of the following is the highest peak of Satpura Range? নিম্নলিখিত কোনটো সাতপুৰা পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগ? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি ধূপগড়। Question number 14. Kanha National Park is located in which Indian state? কানহা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি মধ্যপ্ৰদেশ। Question number 15. What is measured by a fathometer? ফেথোমিটাৰেৰে কি জোখা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি মহাসাগৰৰ গভীৰতা। Question number 16. Havana is the capital of which country? হাভানা কোনখন দেশৰ ৰাজধানী? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি কিউবা। Question number 17. National Science Day in India is celebrated on? ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি 28 ফেব্ৰুৱাৰী। Question number 18. When was the Indian Space Research Organization ISRO established? ভাৰতীয় মহাকাশ গৱেষণা সংস্থা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 1969। Question number 19. Which of the following is not an Indian musical instrument?
তলত দিয়াবোৰৰ কোনটো ভাৰতীয় বাদ্যযন্ত্ৰ নহয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি মাদল। মাদল হৈছে নেপালৰ এক পৰম্পৰাগত বাদ্যযন্ত্ৰ। কুৱেশ্যন নম্বৰ 20. নেশ্যনেল ডিফেন্স একাডেমী ইজ চিটুৱেটেড এট। ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী NDA ক'ত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি পুনে। কুৱেশ্যন নম্বৰ 21. জালিয়ানৱালা বাগ মেছাক্ৰে টুক প্লেচ ইন। জালিয়ানৱালা বাগৰ গণহত্যা সংঘটিত হৈছিল। শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 1919। 1919 চনৰ 13 এপ্ৰিলত পঞ্জাৱৰ অমৃতসৰত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 22. ৱাংগালা ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ ষ্টেট। ৱাংগালা উৎসৱ কোন ৰাজ্যত উদযাপন কৰা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি মেঘালয়। কুৱেশ্যন নম্বৰ 23. হোৱাট ইজ দ্য কাৰেঞ্চি অফ ইজৰাইল? ইজৰাইলৰ মুদ্ৰা কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি চেকেল। কুৱেশ্যন নম্বৰ 24. হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু ছুইম এক্ৰছ দ্য ইংলিছ চেনেল? ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় মহিলা কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি আৰতি সাহা। কুৱেশ্যন নম্বৰ 25. দয়ানন্দ সৰস্বতী ৱাজ দ্য ফাউণ্ডাৰ অফ হুইচ অফ দ্য ফলোয়িং ইনষ্টিটিউশ্যনছ? দয়ানন্দ সৰস্বতী নিম্নলিখিত কোনটো অনুষ্ঠানৰ প্ৰতিষ্ঠাপক আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ আৰ্য সমাজ। কুৱেশ্যন নম্বৰ 26. হুইচ among the following cities is known as Manchester of India? নিম্নলিখিত কোনখন চহৰক ভাৰতৰ মানচেষ্টাৰ বুলি জনা যায়? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি আহমেদাবাদ। কুৱেশ্যন নম্বৰ 27. Which of the following rulers issued copper coins named as জিতেল? নিম্নলিখিত কোনজন শাসকে জিতেল নামৰ তামৰ মুদ্ৰা জাৰি কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ইলতুৎমিছ। কুৱেশ্যন নম্বৰ 28. What is the maximum number of members in Lok Sabha? লোকসভাত সৰ্বাধিক সদস্যৰ সংখ্যা কিমান? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 552। কুৱেশ্যন নম্বৰ 29. Who was the court poet of সমুদ্ৰগুপ্ত? সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবি কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি হৰিসেন। কুৱেশ্যন নম্বৰ 30. Who is the author of the book War and Peace? War and Peace নামৰ গ্ৰন্থখনৰ লেখক কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি লিঅ' টলষ্টয়।